নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ নিউ ভেকেঞ্চি আহিছে। প্ৰায় 15,000 ভেকেঞ্চিৰ অনলাইন এপ্লাই চলি আছে। ক'ৰ পৰা চলি আছে, কেনেকৈ এপ্লাই কৰিব লাগিব জনাই আছোঁ। সবিশেষ জানিবৰ কাৰণে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। তাৰ আগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম ৰিকুইৰমেণ্টটো আহিছে BSF কনষ্টেবল নিউ ৰিকুইৰমেণ্ট 2023 আৰু এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব হ'লে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু এপ্লাই প্ৰক্ৰিয়া চলিছে তোমালোকৰ 22/04/2023 পৰা আৰু এই ভেকেঞ্চিসমূহত তোমালোকৰ লাষ্ট ডেট হৈছে 12/05/2023 12/5/2023 লাষ্ট ডেট আৰু ভেকেঞ্চি আহিছে তোমালোকৰ 247 আৰু ভেকেঞ্চিসমূহ হৈছে হেড কনষ্টেবল আৰু RM আৰু এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব হ'লে তোমালোকৰ বয়সটো 18 পৰা 25 বছৰ হ'ব লাগিব। লগতে বয়সটো ধৰি দিয়া হ'ব আৰু এডুকেশ্যনটো তোমালোকে 12 পাছ হ'ব লাগিব। লগতে তোমালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স থাকিব লাগিব, তেতিয়াহে তোমালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিবা। নেক্সট তোমালোকৰ ৰিকুইৰমেণ্টটো আহিছে SSC CGL নিউ ৰিকুইৰমেণ্ট 2023 আৰু এপ্লাই কৰিব হ'লে তোমালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু এই ভেকেঞ্চিসমূহত তোমালোকৰ লাষ্ট ডেট দিয়া হৈ আছে 03/05/2023 3/5/2023 লাষ্ট ডেট আৰু যি নেকি ভেকেঞ্চি আহিছে তোমালোকৰ 7,500 7,500 ভেকেঞ্চি আহিছে আৰু এজটো বিচাৰিছে তোমালোকৰ 18 to 27 লগতে বয়সটো ধৰি দিয়া হ'ব আৰু এডুকেশ্যনটো তোমালোকৰ ডিগ্ৰী লাগিব। নেক্সট হৈছে তোমালোকৰ CRPF ৰিকুইৰমেণ্ট 2023 CRPF ফালৰ পৰা আহিছে। যি নেকি এপ্লাই কৰিব হ'লে তোমালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু ভেকেঞ্চিসমূহ হৈছে তোমালোকৰ টেকনিকেল এণ্ড ট্ৰেডমেনৰ ভেকেঞ্চি আহিছে আৰু যি নেকি তোমালোকৰ এজটো বিচাৰিছে 18 to 23 লগতে তোমালোকৰ বয়সটো ধৰি দিয়া হ'ব আৰু ভেকেঞ্চি আহিছে তোমালোকৰ 9,360 ভেকেঞ্চি আহিছে আৰু এই ভেকেঞ্চিসমূহত তোমালোকৰ লাষ্ট ডেট দিয়া হৈ আছে 2/05/2023 তোমালোকৰ 2/5/2023 লাষ্ট ডেট। যিসকলে আগ্ৰহী তোমালোকে ধুনীয়াকৈ এপ্লাই কৰি ল'বা আৰু এডুকেশ্যনসমূহ বিচাৰিছে তোমালোকৰ 10 পাছ লগতে তোমালোকে ITI কৰা হ'ব লাগিব, তেতিয়াহে তোমালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিবা। নিশ্চয় তোমালোকে জানিব পাৰিছা আৰু সবিশেষ কাৰণে তোমালোকে তলত যাবা, সকলোবোৰ দিয়া হৈ আছে। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।